অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ খবৰটো পালেনে? সকলো সবিশেষ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অলপ স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো কুশলে আছে, ভগৱানে আপোনালোকক মংগল কৰক। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ আহি পৰিছে এক বিশেষ ভাল খবৰ আৰু বহুদিনৰ অনুৰাগীৰ জল্পনা কল্পনাৰ অৱসান ঘটিল। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে সামাজিক মাধ্যমত এই সুখবৰ প্ৰদান কৰাৰ লগে লগে অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈক হিয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বহুদিনৰ অনুৰাগীৰ সপোন পূৰণ হ'ল অৱশেষত। সামাজিক মাধ্যমত অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে নিজেই শ্বেয়াৰ কৰিছে এই ভাল খবৰ। বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকে এটা কমেণ্ট কৰিবচোন, অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ কোনখন ধাৰাবাহিক বা কোনখন চিনেমা চাই আপোনালোকে বেছি ভাল পাইছিল। বন্ধু বান্ধৱীসকল, সদায় সুন্দৰ অভিনয়েৰে অসমবাসীৰ হৃদয় জয় কৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈ শেহতীয়াকৈ আহি পৰিছে এক বিশেষ ভাল খবৰ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈৰ ভাল খবৰটো হ'ল যে তেওঁৰ এখন নতুন অসমীয়া চিনেমা আহি আছে আৰু চিনেমাখনৰ নাম হ'ল কাজলী। জানিব পৰা মতে 9 মে'ত চিনেমাখনে শুভ মুক্তি লাভ কৰিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।